আজি আমি মাছৰ চিকাৰ কৰিম দুটা বৰশী লৈ থৈছোঁ আমাৰ দুটাৰ কাৰণে তাৰপৰা আমি এতিয়া ওলাম মেচি বাই বাই তোলে মাছ লৈ আহিম শুই থাক এতিয়া তই বৰশী লৈ লৈছোঁ 4টা মানুহ আছোঁ কেইটা 1 2 3 4 5 6টা এজনে হুইল বৰশী আনিছে তো ডাঙৰ মাছ ধৰিবি যেন পাইছোঁ মই বাহ কান্ধলি মাছ পালি চাওঁ কোনটা মাছ কোন হাতটো পাইছিলি বাহ চাওঁ ধুনীয়া মাছ পালি দেখোন কিমান সময়ত পালি কিমান দেৰিত পালি 2 ঘণ্টা সব ফাইনেলি আহি পাই গ'লো সি জেগা বাইকখন ইয়াতে ৰাখিলোঁ চাহত তাৰপৰা আমি এইফালে যাব লাগিব স্কুটি পাইটো উলিয়াই ল'লা পানী গৈ আছোঁ জেগাটো বৰ ধুনীয়া ঠাণ্ডা একদম ৰ'দ দি আছে কিন্তু ইয়াত ঠাণ্ডা গছৰ তলত আমাৰ ৰাইজ লাগি গ'ল মোৰটো কোনটো বৰশী দিয়া বৰশী দিয়া চাওঁ মুকুট যাব ৰেডি টুপ চুপ লগাই ল'লোঁ চব এতিয়া কি হয় নাজানো জয় শ্ৰীৰাম যাত্ৰা কৰিলোঁ প্ৰকাণ্ড লালোৱা সিংহ হাতা আৰু এটা আহি গ'ল গদৰ যাত্ৰা কৰিলে চাওঁ মোৰটোতকৈ সৰু আছে এইটো মাল চাওঁ কেক কেক কৰিছে মাছ পালোঁ এইটো কি মাছ গেটগেদি মাছ এইটো আমি খাব নোৱাৰিম নি আমাৰ পঢ়া শুনা নাই এতিয়া খাব পাৰি খাবৰটো খুলি থোৱা অক্সিজেন পাব লাগিব বাহু মাছ এডাল আহিছে বৰশী যত লাগি ফাইনেলি আকৌ এটা অকল এইটোৱে পাইছো চা মুখটো চা কেনেকুৱা অহাৰ পৰা অকল এইটো মাছেই পাই আছো মই পঢ়া শুনা ল'ৰা ছোৱালী নাখায় বুলি কওঁ পঢ়া শুনা ল'ৰা ছোৱালী নাখায় বোলে এইটো চব ফাইনেলি আজি ভিডিঅ'টো ইমানে আছিলে বৰশী বালোঁ আমি 1-1.5 ঘণ্টামান পালোঁ বাই পেলাই এইকেইটা মাছ মই পালোঁ মাছ পালোঁ সিহঁতেও তেনেকৈ 2-এটা মাছ পালে আৰু এনেই আমি এটা ফূৰ্তি কৰিবলৈ আহিছিলোঁ আৰু খোৱাতকৈ বৰশীটো পাই ভাল লাগে তো আহিলোঁ আজিলৈ বাই বাই পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই পুনৰ লগ পাম গৈ আমিও চব ভাড়া কৰি যাম এতিয়া